এভৰিৱান, সকলোকে পুনৰবাৰ মোৰ নতুন ভিডিঅ'টিলৈ স্বাগতম জনাইছোঁ। আৰু আজি হৈছে শিৱ পূজা। আমাৰ ঘৰৰ ওচৰতো শিৱ পূজা কৰা হৈছে আৰু আগত এটা মন্দিৰ আছে আৰু এইটো এটা মন্দিৰ হয়, শিৱ মন্দিৰ। আমি আগৰ মন্দিৰটোৰ পৰা অকণমান ফুৰি আহোঁ, আপোনালোককো দেখাই লওঁ। আৰু এইজনী হৈছে মোৰ টিকলি ভতিজী হয়। মই ৰাতিপুৱাই সেৱা ভাগ কৰি আহিলোঁ, আপোনালোকক দেখাবলৈহে মই অকণমান আহিছোঁ দেই। আৰু এইটো হৈছে শিৱ মন্দিৰটো, ধুনীয়াকৈ ফুলেৰে সজোৱা হৈছে। আৰু মই মন্দিৰৰ পৰা অহাৰ পিছত খুৰাহঁতৰ ঘৰলৈ আহিলোঁ। খুৰা ছোৱালীজনীৰ বাৰ্থডে হয়, তাৰ কাৰণে অকণমান বেলুন ফুলাই দিলোঁ। যি কি নহওক, নিজৰ বাৰ্থডেটো অলপ হ'লেও চেলিব্ৰেশ্যন কৰিব পাৰিলে নিজৰ মনটো ভাল লাগে। তাৰ কাৰণে অকণমান আৰু কিবা এটা কৰিছে। আৰু বেলুন ফুকাব লাগে বুলি শুনিছোঁ, নিজৰ হাওঁফাওঁৰ কাৰণে খুব বেছি ভাল হয় বুলি শুনিছোঁ। কিমান সঁচা বা মিছা সেইটো নাজানো। আৰু এইটো বাৰ্থডেৰ কেক হয়, আৰু কেকটো কাটিব লওঁতে পোৱালিটোৱে কেকটো খাবলৈ লৈছিল। তাৰপিছত কেকটো ধুনীয়াকৈ কাটি দিলে। আৰু এনেকৈ সৰুকৈ হ'লেও বাৰ্থডে চেলিব্ৰেশ্যনটো অকণমান কৰিলোঁ। ধেমালি কৰি ময়ো অকণমান গালতে কেক লগাই দিলোঁ। ধেমালিটো অকণমান কৰিব লাগে ন। আৰু বাৰ্থডেৰ পৰা গৈ মই আকৌ মন্দিৰলৈ গৈছোঁ, কাৰণ আমাৰ ইয়াত গধূলিহে পূজা কৰা হৈছে। সেইকাৰণে এতিয়া পূজাৰ কিবা কিবি যোগাৰ কৰি আছে। হোৱাৰ পিছতে পূজা শেষ হ'ব। তাৰপিছত আমি খিচাৰি খাম, যিহেতু দিনটো গোসানী আছোঁ। পূজা শেষ হোৱাৰ পিছত আমি খিচাৰি খাম। আৰু ইয়াৰ পিছত আমাক অকণমান ঘোটা খাবলৈ দিলে, শিৱৰ ভোগ বুলি। একো নাই, অকণমান ঘোটা দিছে, খাই দিলোঁ। আৰু ভিডিঅ'টো আজিলৈ এইখিনিয়ে। যদি ভাল লাগিলে চাই, তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু আপুনি যদি মোৰ চেনেলত নতুনকৈ আহিছে, ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।